নমস্কাৰ ফ্ৰেণ্ড, আজি মই আহিছোঁ পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজত। আজি মই দেখাম কিদৰে আমৰ জুচ আৰু জেলি এবাৰতে বনাব পাৰি। প্ৰথমে মই কাটি লোৱা আমখিনি কুকাৰত দি কিনে তাতে 1 গিলাচ পানী এড কৰি দিম। এতিয়া কুকাৰৰ ঢাকনিখন লগাই এটা চিটি মাৰিবলৈ দিম। আমখিনি সিজিবলৈ দি এতিয়া আমি কাঁচৰ পাত্ৰ এটা ৰেডি কৰি থৈ দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখন খুলিলোঁ। আমখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আম সিজোৱা পানীখিনি চেকি কিনে আমখিনি মিক্সিত পিচি ল'ম। এতিয়া এই পিচি লোৱা পেষ্টখিনি আমি পুনৰ এবাৰ সানি ল'ব লাগিব। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যোনে মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো দবাই দিব। এতিয়া সানি লোৱা হৈ গ'ল, দেখিছে পিঠাবোৰ ৰৈ গৈছে। আমৰ জুচ আৰু জেলিত দিবৰ কাৰণে আমি 2 কাপ চেনি ব্যৱহাৰ কৰিব লাগিব আৰু নেমু এফাল আৰু নিমখ অকণমান। এতিয়া আমি আম সিজোৱা পানীখিনিৰ লগত আমৰ পেষ্টখিনিও মিহলি কৰি দিম। সেইখিনি এনেদৰে মিক্স কৰিম। এতিয়া ইয়াতে চেনি 2 কাপো দি দিম। এতিয়া নিমখ আৰু নেমুৰ ৰসখিনিও একেবাৰে দি দিম। নেমুৰ ৰস দিয়াৰ পিছত দেখিছে ফ্ৰেণ্ড কেনেদৰে উতলিছে। এতিয়া আমাৰ আমৰ জুচখিনি ৰেডি হৈ গৈছে। এতিয়া এটা গিলাচত আমি আমৰ জুচ অকণমান উলিয়াই লৈছোঁ আৰু বাকীখিনি জেলি বনাবৰ কাৰণে থৈ দিছোঁ। এতিয়া এইখিনি আমি 15 মিনিটমান লৰাই থাকিম। 15 মিনিট হৈ গ'ল। এতিয়া জেলিখিনি ৰেডি হৈছে। এতিয়া আমি কাঠৰ পাত্ৰ এটাত চামুচ এখন দি জেলিখিনি ভৰাই থ'ম। চামুচখন এই কাৰণে দিছোঁ ফ্ৰেণ্ড যাতে গৰমত এই কাঠৰ পাত্ৰটো ফাটি নাযায়। পাত্ৰটো সম্পূৰ্ণকৈ ভৰি গৈছে আৰু অকণমান জেলি ৰৈ গৈছে। সেইখিনি আমি বাতি এটাত ঠাণ্ডা হ'বলৈ দিছোঁ। মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে ফ্ৰেণ্ড কমেণ্টত জনাবলৈ নাপাহৰিব।